গাইছ ফাইনেলি আপোনালোকে চাই আছে পাৰ প্ৰফানি 2%. তো গাইছ আজি মানে গৈ আছোঁ ফ্ৰেণ্ডছবিলাকৰ লগত খানা এটা খাবলৈ. তো বলক আৰু আজি দেখুৱাম ধুনীয়াকৈ একদম মস্তিকৈ চাই থাকিব. তো মানে আজি ভাবিছোঁ আপোনালোকক চব দেখুৱাম. তো এইবিলাক মানে চাপৰি মানুহৰ কাম, তো সেইকাৰণে এইবিলাক পিন্ধি লৈছোঁ. কিবা মানে ভাবিব নালাগে যে কিবা কাৰণে কিবা বুজিছোঁ. তো গৈ আছোঁ, লগৰখিনি লগ পালে কেনেকৈ চিঞৰিব চাব, কিন্তু ৰিয়েকশ্যন দেখুৱাম মই. তো মানে বহুত ফ্ৰেণ্ড আহিব তেহেঁতৰ ঘৰত খানা খাব. তো বলক আৰু গৈ পেলাই দেখুৱাই আছোঁ দেই. ফাইনেলি গাইছ মই টিমটো লগ পাই গ'লো. ये देखो गाइस, ये है मेरी गर्ल्स पार्टी. तो अपन लोग जा रहे हैं अभी रास्ता में टहलने. तो चलिए गाइस, এইবিলাক মানে আজি অলপমান এই ছোৱালীজনী কিন্তু দেখাবলৈ বহুত ধুনীয়া হয়. এইটো আমাৰ বতা দাংটো গৈ আছে. এই মালটো দেখিছে ন, ব্লু কালাৰ, এই মালটো ঘৰলৈ আহিছোঁ মানে বহুত বহুত परदेसी जाना नहीं मुझे सब पागल এইবিলাক কান্দা ভাল নহয় দেই, স্বভাৱ নষ্ট কৰে. আৰু মোৰ হাতত আছে এডাল বাঁহ. একছে যদি আপোনালোকক দিছিলে কমেণ্ট এটা কৰিব. সেহেঁতে বোলে কিবা এটা বস্তু দিছে, চাব নেকি? এনেকুৱাই বাঁহ দিছিলে একছে. অনুভৱী এইটো কুকুৰটো মুমেণ্ট এটা হ'ল, মই পিছলি গৈছিলোঁ. এইটো বাৰুকে খালত নপৰিলোঁ দেই, বহুত ভাগ্য ভাল. তো গাইছ এতিয়া মানে খাবলৈ গৈ আছোঁ ফ্ৰাইড গাহৰি. একদম টেষ্টি আছে মানে মোৰ মানে ভাতটো দেখি চবে হাঁহিত থাকিব পৰা নাই বোলে. ক'বলৈ গ'লে হিন্দী দেখাৰ বাক্য আছে, আজ কমাইংগা তো কাল খাইংগা. কমাবলৈও নাই, খাবলৈও নাই, ফ্ৰীতে খাবলৈ আহিছোঁ. ভাতকেইটা খাই লওঁ দেই. Hi, you speaking uncle? ये देखो 2 hours later. फ्रेंड्सবিলাক আহিছে, মানে মোৰ লগৰখিনি আহিছে, চাব নিছে. गाइस ये है मतलब आ गए हमारे घर में आए हैं मेहमान लोग. तो रिश्तों Approximately 10 hours later. Hey guys, আপোনালোকে এতিয়ালৈকে যোৱাই নাই. ইমান দেৰি ৰখি আছে কাৰণে মই নিজকে নিজে গামোচা এখনকে পিন্ধাই দিওঁ. অলপ পাগলে পাই গৈছিল. আপোনালোক ইমান দেৰি ৰখি আছে, ভিডিঅ'টো এণ্ডিং কৰাই নাই মই যিহেতুকে. তো আপোনালোকে গামোচাখন পিন্ধাই দিওঁ আৰু ৰাইজসকল ইয়ালক গামোচা. কিন্তু এইখিনিতে গাইজ ৰ'ব যাব নালাগে, মোৰ কথাটো ডাইৰেক্ট শেষ কৰি পেলাই শুনি যাওঁ. দুপৰীয়া খাবা ৰজাৰ দৰে আৰু ৰাতি খাবা ভিক্ষাৰীৰ দৰে. সেইকাৰণে মই মোৰ আকৌ নিয়মবিলাক উল্টা যে, সেইকাৰণে মই আকৌ আছোঁ ৰজাৰ দৰে, দুপৰীয়া থাৰো ভিক্ষাৰীৰ দৰে. তো থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ'. আজি লাষ্টৰ পাৰ্টটো কেনেকুৱা লাগিল কমেণ্ট কৰিব. ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰোঁ. চব ঘৰা-ঘৰি গ'ল, এতিয়া সন্ধিয়াও হ'ল, 4টা বাজিবলৈ হ'ল. তো কেনেকুৱা লাগিলে আজি ব্লগটো কমেণ্ট কৰিব. থেংক ইউ ফৰ ৱাচিং, বাই বাই. থেংক ইউ নমস্কাৰ.